ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ উপহাৰ হিচাপে আগবঢ়োৱা কবিতাটিৰ শিৰোনাম নিশ্চুপ তোমাৰ আপোন ভাৱত জগত আমোল মোলাই। অসমৰ ইটিকোণ সিটিকোণৰ আলোকৰ প্ৰতীক তুমি, নাই কোনো শক্তি কাৰোবাৰ পৰাজয় কৰিবৰ তোমাৰ ইটিকোণী। তোমাৰ আপ্ৰাণ চেষ্টাত যিবোৰ আঁচনি ওলাই, প্ৰেমময় হৃদৰে সেয়া তুমি সকলো জাতি জনগোষ্ঠীক দিয়া বিলাই। তোমাৰ উজ্জ্বলময় ৰঙীন পোহৰে দেখুৱাইবা সাফল্যৰ বন্তিৰে, কিয়নো বিফল্যৰ কালিমা গুচাই সাফল্যক চুৱাব পাৰা তুমি আলফুলে। তুমি থকালৈকে নিপিন্ধে কোনো উৎপীড়নৰ বস্ত্ৰ, কিয়নো আছে যে তোমাৰ তাত দুশ্মনবদী অত্যাচাৰ উৎপীড়ন নিপাতকাৰী অস্ত্ৰ। নিশ্চুপ তোমাৰ আপোন ভাৱত জগত আমোল মোলাই, বিৰহ বেদনাৰ তিক্ততা গুচাই সকলোৱে তোমালৈ মামাৰ মৰম বিলাই। হে বীৰ মামা, যোৱা তুমি আগুৱাই, জগত দিব তোমাক ছায়া, কিয়নো অসম মাতৃৰ প্ৰতি আছে তোমাৰ অশেষ মায়া। হে বীৰ মামা, যোৱা তুমি আগুৱাই, নহবা তুমি ক্লান্ত, অত্যাচাৰীক নিপাত কৰি অসম মাতৃক কৰিব লাগিব তুমি শান্ত। হে বীৰ মামা, হে বীৰ মামা, তুমি জনগণৰ পুঞ্জীভূত পৰিতাপৰ একান্ত লগৰী। সঁচা অসমীয়াই এজনো নাযায় তোমাৰ পৰা আঁতৰি। হে বীৰ মামা, গঢ়িছিলোঁ সম্বন্ধ ভাতৃৰ, যদিও নহওঁ একে মাতৃ। থাকোঁ যদিও ভিন্ন ঠাই, আজীৱন কিন্তু আমি দুয়ো ভাই 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 ভাই। হে দয়াময়, হে দয়াময়, ভাতৃৰ প্ৰতি ৰাখা তুমি কৃপা দৃষ্টি। লক্ষ লক্ষ জনতাৰ বাবে কৰক কৰ্মসংস্কৃতিৰ সৃষ্টি। গঢ়ক অসম এক নতুন অসম, গঢ়ক ভাৰত এক নতুন ভাৰত, এক নতুন ভাৰত বিশ্ব দৰবাৰত, বিশ্ব দৰবাৰত। নমস্কাৰ, আসসালামু আলাইকুম। মই কবি হিচাপে মুখ্যমন্ত্ৰীৰ প্ৰতি আগৰে পৰা আকৃষ্ট, ব্যক্তিগত হিচাপে নহয়, তেখেতৰ কামৰ প্ৰতি মই আকৃষ্ট হৈছোঁ, আকৌ উদ্বুদ্ধও তেখেতৰ কামৰ প্ৰতি। আমি এইটো কথা স্পষ্ট যে আগতেও কংগ্ৰেছ চৰকাৰৰ আমলত তেখেতে মুখ্যমন্ত্ৰী হ'ব পৰা নাছিলে, কিন্তু যিবিলাক বিভাগত তেওঁ দায়িত্ব সহকাৰে কাম কৰিছিলে, প্ৰত্যেক বিভাগত উন্নতি হৈছে ৰাইজৰ, দেশৰ, দশৰ। ঠিক সেইদৰে বিজেপিত যোগদানৰ পিছৰ পৰা মন্ত্ৰিত্ব লাভ কৰি তাৰ পিছৰ 2021 চনত তেওঁ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পিছৰ পৰা অসমৰ সৰ্বস্তৰে উন্নয়ন হৈছে। মই স্বীকাৰ আহিছোঁ, বিৰোধী আজি বা মোৰ দৰে বিভিন্নজনে স্বীকাৰ নাহে যদিও, মুখেৰে নকয় যদিও, কিন্তু কথাটো স্পষ্ট যে মনে মনে কয়, যদি তেখেত কংগ্ৰেছত থাকিলেহেঁতেন, কংগ্ৰেছৰ চৰকাৰ হ'লেহেঁতেন। আজি বিজেপিত গৈছে, বিজেপিৰ চৰকাৰ হৈছে, বিজেপিত তেওঁ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হৈছে। গতিকে মই তেখেতৰ ব্যক্তিগতভাৱে আকৃষ্ট হৈছোঁ, তেখেতৰ কামৰ প্ৰতি, কামৰ অগ্ৰতা দেখি তেখেতৰ উন্নয়নৰ, অসমৰ উন্নয়নৰ স্বাৰ্থত তেখেতে যিবিলাক কাম কৰিছে, সেই সকলো কামৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু ভক্তি, লগতে মোৰ আস্থা। মই এটি কবিতাৰে তেখেতক 2023 বৰ্ষত এটি উপহাৰ হিচাপে আগবঢ়ালোঁ। ধন্যবাদ।